ৰিসামনি আক্তাৰৰ কথাৰে নিবনুৱা। সমাজৰ মানুহে কয় বেকাৰ লৰা মই, ঘূৰি ফুৰিছো দোকানবোৰত আড্ডা দি, আকৌ কেতিয়াবা ব্যক্তিগত খণ্ডৰ বিদ্যালয় কিংবা টিউচন বিচাৰি বিচাৰি কেতিয়াবা নিৰাশ হৈ যাওঁ জীৱনটোৰ কথা ভাবি। নোৱাৰিলো যে মই মা দেউতাই হাৰক মাতি তেজক পানী কৰি দেখা সপোনবোৰ সাৰ্থক কৰিবলৈ। কিয়নো মই যে নিবনুৱা। বহু আশাৰ ৰেঙনিৰে দিনটো অপেক্ষাত থাকি অৱশেষত ইণ্টাৰভিউত ফেইল কৰোঁ। দিব নোৱাৰো যে মই হেণ্ডছেকৰ চলেৰে টকাৰ বান্দুলবোৰ গুজি দিবলৈ, কাৰণ মই যে মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। কেতিয়াবা বিষণ্ণতাত ভোগো, চাৰ্টিফিকেটসমূহ সাৱটি লৈ চকুলোবোৰ অজানিতেই ভাগৰে পৰিয়ালৰ সপোনবোৰৰ কথাবোৰ ভাবি ভাবি। আয়ে যে কৈছিল আমাৰ বোপা চহৰত গৈ পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈ চাকৰি কৰিব। খেতিয়ক পিতৃ আনন্দেৰে কৈছিল সেইদিনাৰ পৰা তেওঁৰ পুৰণি হৈ যোৱা নাঙলটো এৰি দিব। বৰকৈ দুখ পাওঁ অতিথিৰ ৰোমন্থন কৰি। নাপালো যে ঘূৰিও চাকৰি এটা বিচাৰি। মোৰ নাই কোনো বিলাসিতাৰ সপোন। বেকাৰ ল'ৰা বুলি সকলোৱে কৈ দেখোন। আজিকালি নিবনুৱা নামটোৱে মোৰ বৰকৈ সাপোন হৈ পৰিছে। বেকাৰ অকমন্য বুলিও কিছু মানুহে তিৰস্কাৰেৰে কয়। নিবনুৱা নামটোৰেই দিছে মোক সুন্দৰ উপাধি।